অসম আদিবাসী ছাত্ৰ সন্থা ফালৰ পৰা আমাৰ যিটো চাপকাটা আঞ্চলিক কমিটি আছে তেখেতসকলে এটা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে বিশেষকৈ যিবিলাকে মেট্ৰিকৰ ভাল ফলাফল লাভ কৰিছে তেখেতসকলক সম্বৰ্ধনা ফেলিচিটেশ্যন দিবলৈ এটা প্ৰগ্ৰাম আয়োজিত কৰিছিলে আৰু তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অকণমান মটিভেট কৰিব লাগে, তেখেতসকলক এনকাৰেজ কৰিব লাগে। এই মৰ্মে আজি ইয়াত উপস্থিত হৈছিলোঁ আৰু মই দেখি খুবেই আনন্দিত আৰু উৎফুল্লিত হ'লোঁ যে বিশেষকৈ এইখন অঞ্চলৰ পৰা বহুত ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকত ভাল ফলাফল লাভ কৰিছে, তেখেতসকলে ভাল ৰিজাল্ট কৰিছে আৰু বিশেষকৈ আদিবাসী জনগোষ্ঠী চাওতাল জনগোষ্ঠীৰ ফালৰ পৰা বহুতেই পিছপৰা আছিলে, বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ৰিজাল্টবিলাক ইমান ভাল হোৱা নাছিলে। কিন্তু এতিয়া আমি লাহেকৈ এটা ইম্প্ৰুভমেণ্ট চাই আছোঁ, এটা ভাল পৰিৱেশ চাই আছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকেও ভাল তেখেতসকলে ফলাফল আনিবলৈ সক্ষম হৈ আছে, ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈ আছে, গৌৰৱ অনুভৱ হৈ আছে। আৰু সেইটো বিশেষকৈ আমি চাওঁ যে আমাৰ বিটিআৰ অঞ্চলত আগত এটা বেয়া পৰিৱেশ আছিল, সেইকাৰণে তেখেতসকলে যিটো তেখেতসকলক এটা এনভাইৰনমেণ্ট যে দিব লাগিছিল, ষ্টাডি কৰাৰ কাৰণে এটা পৰিৱেশ যে দিব লাগিছিল, প্ৰিভিয়াছ গভৰ্ণমেণ্ট প্ৰিভিয়াছ যিবিলাকে দল সংগঠন আছিলে বা যিবিলাকে পলিটিকেল পাৰ্টি আছিলে তেখেতসকলে ফেইল হৈ আছিল। কিন্তু বৰ্তমান গভৰ্ণমেণ্টৰ সময়ত বিশেষকৈ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা ধুনীয়া পৰিৱেশ আহিছে আৰু তেখেতে যিহেতু এডুকেশ্যনক প্ৰায়ৰিটি দিছে আৰু সেই মৰ্মে আমি চাবলৈ পাইছোঁ এই 3 বছৰৰ ভিতৰত এডুকেশ্যনৰ যিটো ষ্টেটাছ আমাৰ বিটিআৰ অঞ্চলত ইমান ভাল হৈ গ'ল যে গোটেই অসমত চিৰাং জিলাটো বিটিআৰৰ চিৰাং জিলাটো গোটেই অসমত ফাৰ্ষ্ট চবতকৈ সৰ্বাত্মক মানে পাৰ্চেণ্টেজ তেখেতসকলে পাবলৈ সক্ষম হ'ল। তাতকৈ চবতকৈ বেছি 5%টো 1 নম্বৰত গুচি গ'ল আৰু আমাৰ বাক্সা জিলা 3 নম্বৰত গুচি গ'ল। আৰু উৎফুল্লিত হৈছোঁ যে কোকৰাঝাৰ ইমান এটা ডিষ্টাৰ্ব এৰিয়া আছিল, ইয়াৰ পৰাও যে আমাৰ পিছপৰা অঞ্চলৰ পৰা বিশেষকৈ আদিবাসী চাওতাল জনগোষ্ঠীৰ পৰা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, সেইটো এটা ভাল লাগিছে। আৰু মই ভাবোঁ যে আশা হিচাপে তেখেতসকলে নিজৰ দায়িত্ব পালন কৰি আছে, ছাত্ৰ সন্থা হিচাপে তেখেতসকলে অহা দিনত আৰু তেনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অকল নহয়, তেখেতসকলক ভাল গাইডেঞ্চ দিবলৈ, কেৰিয়াৰ কাউন্সেলিং বা গাইডেঞ্চ দিবলৈ তেখেতসকলে যাতে পদক্ষেপ গ্ৰহণ কৰক, সেইখিনিও মই কথা কৈ আহিলোঁ। আৰু বাকী যিবিলাক ষ্টুডেণ্টছ আছে তেখেতসকলক ফেলিচিটেট কৰি আহিলোঁ। তো আশা কৰোঁ যে অহা দিনত তেখেতসকলৰ ভৱিষ্যতটো ভাল আৰু মংগলময় হ'ব বুলি।